रायजोआव 11 करिडराव रेलनि सौग्रावनायाव फिन मैदेर थैनांनाय जाथायनि सायाव गोख्रों अजद लाबोदों आरटिआइ मावथि दिलीप नाथ। ইতিমধ্যে মৃত্যু হৈছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বৰ্তমানলৈকে, কি ক'ব? যোৱা 27 ছেপ্টেম্বৰ 2020 চনত বন বিভাগে আপোনাৰ বামুণী মৈদামত গৈ এটা ৰেলৰ ইঞ্জিন জব্দ কৰিছিল। আমি বন বিভাগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু 27 ছেপ্টেম্বৰৰ পিছৰ পৰা আজি তাৰিখলৈকে প্ৰায় 5টা হাতী মৰিল। 5টা হাতী মৰিলে 5খন ট্ৰেইনে। কিন্তু বন বিভাগে আজি তাৰিখলৈকে এটা ইঞ্জিন জব্দ কৰি আৰু এতিয়ালৈকে কোনো এটা ইঞ্জিন জব্দ কৰিব নোৱাৰিলে। এটা আমাৰ সন্দেহ হৈছে যে বন বিভাগে ভাৰত তথা পৃথিৱীৰ ভিতৰতে বা অসমৰ ভিতৰতে এটা ডাঙৰ কাম কৰিবলৈ বাবা লৈছিলে নেকি, যে এটা ইঞ্জিনে এটা হাতী মাৰি দিয়াৰ পিছত এটা ইঞ্জিন জব্দ কৰি আপোনাৰ মালিগাঁৱত গৈ বন বিভাগে ফেচবুকত একেবাৰে তোলপাল লগাই দিছিল যে আমি আচলতে নীতি নিয়মত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন আমি সম্পূৰ্ণভাৱে মানিছোঁ, তাৰ বিনিময়ত আমি এটা ৰেলৰ ইঞ্জিন জব্দ কৰিছোঁ। তাৰপিছত আপুনি চাব 1 ডিচেম্বৰ আপোনাৰ সোণাপুৰত মৰিল এটা হাতী, তাৰপিছত আপোনাৰ 11 ডিচেম্বৰ কলিয়াবৰত মৰিল, 17 ডিচেম্বৰ মৰিগাঁৱত মৰিল, 1 জানুৱাৰী আপোনাৰ চামগুৰিত মৰিল। এই 5টাকে হাতী মৰাৰ পিছত আজিৰ তাৰিখলৈকে কিন্তু বন বিভাগে এটা ইঞ্জিনো জব্দ কৰিব নোৱাৰাৰ কাৰণে আমাৰ সন্দেহ হৈছে যে বন বিভাগৰ লগত ৰেল বিভাগৰ কিবা গোপন বুজাবুজি হ'ল নেকি। যদি নাই হোৱা তেতিয়াহ'লে আপোনাৰ 27 ডিচেম্বৰ 2020ত এটা ইঞ্জিন জব্দ কৰি পেলাই কিয় বাবা লৈছিলে, যে হাতীয়ে সেই হাতীটোৰহে মূল্য আছিল নেকি, তাৰপিছত মৰা হাতীখিনিৰ কোনো মূল্য নাই নেকি। গতিকে আমাৰ সন্দেহ হৈছে বন বিভাগৰ লগত আপোনাৰ ৰেল বিভাগৰ কিবা গোপন বুজাবুজি হৈছে। নহ'লে মই ভাবোঁ যে যিখন আইনৰ অধীনত হাতীটো মৰিছিলে 27 ডিচেম্বৰ ৰেলৰ ইঞ্জিনটো জব্দ কৰিছিল, সেই একেখন আইনৰ অধীনত 1 ডিচেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে মৰা 5টা হাতী কোনো এটা ইঞ্জিন জব্দ নকৰাৰ কাৰণে আমাৰ সন্দেহ হৈছে বন বিভাগ আৰু ৰেল বিভাগৰ লগত গোপন বুজাবুজি হৈছে বুলি।